নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত মুঠ 20টা প্ৰশ্ন আৰু উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াম। অসমীয়া সাহিত্য জগতৰ ওপৰত আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে ভিডিঅ'ৰ প্ৰশ্ন আৰু উত্তৰকেইটা আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো যদি আপোনাৰ চাই ভাল লাগে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেন্তে আহকচোন আজিৰ ভিডিঅ'ৰ প্ৰশ্ন উত্তৰ কেইটালৈ আগবাঢ়ো। প্ৰথমটো প্ৰশ্ন, চাইনা টাউন ডেজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? চাইনা টাউন ডেজ এখন উপন্যাস, আৰু এই উপন্যাসখন কোনখন অসমীয়া উপন্যাসৰ পৰা অনুবাদ কৰা হৈছে ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে 4টাই অপচন দিয়া হৈছে। তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন কটো, মাকাম। মাকাম উপন্যাসখনৰ পৰা চাইনা টাউন ডেজ নামৰ উপন্যাসখন অনুবাদ কৰা হৈছে। ঠিক আছে, আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছো। সাহিত্য একাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতা পুথি। সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথমখন অসমীয়া কবিতা পুথি কোনখন আছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে 4টাই অপচন দিয়া হৈছে। তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন কটো, বনফুল। বনফুল হ'ল সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথমখন অসমীয়া কবিতা পুথি। মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বা লাভ কৰিবলৈ সক্ষম হৈছিল? তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন কটো, মামৰে ধৰা তৰোৱাল। পৰৱৰ্তী প্ৰশ্ন, অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰথম লাভ কৰিছিল? অসম উপত্যকা সাহিত্য বঁটা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? খটো, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা প্ৰথমে লাভ কৰিছিল। কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিটো প্ৰদান কৰিছিল? ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কোনে প্ৰদান কৰিছিল ইয়াত সোধা হৈছে। তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ঘটো, অতুল চন্দ্ৰ হাজৰিকা। অতুল চন্দ্ৰ হাজৰিকাদেৱে ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিটো প্ৰদান কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, অন্তৰ্দ্বীপৰ ৰচক কোন? অন্তৰ্দ্বীপ এখন উপন্যাস। এই উপন্যাসখন কোনে ৰচনা কৰিছিল ইয়াত সোধা হৈছে। তলত 4টা অপচন দিয়া আছে। কোনোবাই ভৱেন্দ্ৰনাথ শইকীয়া, হেমচন্দ্ৰ বৰুৱা, কল্পনা দুৱৰা আৰু অপচন ঘটো দিয়া আছে সত্যনাথ বৰা। এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন কটো, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই অন্তৰ্দ্বীপ ৰচনা কৰিছিল। পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰক কোন? পিতা পুত্ৰ এখন গ্ৰন্থ, এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল তথা গ্ৰন্থকাৰক কোন আছিল? তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ঘটো, হোমেন বৰগোহাঁই। মনত ৰাখিব, হোমেন বৰগোহাঁই পিতা পুত্ৰ গ্ৰন্থৰ গ্ৰন্থকাৰক। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ইয়াত সোধা হৈছে। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায় আহি থাকে এই প্ৰশ্নটো, এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। শুদ্ধ উত্তৰটো হ'ব অপচন খটো, ল'ৰা বন্ধু। ল'ৰা বন্ধু হ'ল প্ৰথম অসমীয়া শিশু আলোচনী। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? ভালধৰণে প্ৰশ্নটো মন কৰিব। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ কথা ইয়াত সোধা হৈছে। তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? পাতালপুৰী। পাতালপুৰী হ'ল প্ৰথম অসমীয়া শিশু উপন্যাস। পৰৱৰ্তী প্ৰশ্ন, মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? মিৰি জীয়ৰী অসমীয়া সাহিত্য জগতৰ এখন উল্লেখযোগ্য উপন্যাস, আৰু এই উপন্যাসখন কোনে ৰচনা কৰিছিল? তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ঘটো, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক। জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখন কি? জনজাতীয় জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা প্ৰথমখন অসমীয়া উপন্যাসৰ নাম কি ইয়াত সোধা হৈছে। তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন খটো, মিৰি জীয়ৰী। মিৰি জীয়ৰী হ'ল জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথমখন অসমীয়া উপন্যাস। কোনজন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বোলা হয়? অসমীয়া সাহিত্য জগতৰ কোনজন সাহিত্যিকক ৱাল্টাৰ স্কট বোলা হয় ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে 4টা অপচন দিয়া হৈছে। ক্ৰমে যতীন্দ্ৰনাথ দুৱৰা, ৰজনীকান্ত বৰদলৈ, ৰঞ্জু হাজৰিকা আৰু অপচন ঘটোত দিয়া আছে মহেন্দ্ৰ বৰা।
এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন খটো ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যৰ জগতৰ ৱাল্টাৰ স্কট বোলা হয় বন্ধু বান্ধৱীসকল আপোনালোকে অসমীয়া সাহিত্যৰ জগতৰ ওপৰত প্ৰশ্নবিলাক ভাল ধৰণে চাব যিহেতু যিকোনো লিখিত পৰীক্ষাত অসমীয়া সাহিত্য জগতৰ ওপৰত প্ৰশ্ন থাকে বা পৰীক্ষাত প্ৰশ্ন আহে আৰু এনে ধৰণৰ প্ৰশ্নবিলাকে প্ৰায় আহি থকা দেখা যায় ঠিক আছে আমি পিছৰটো প্ৰশ্নলৈ আমি আগবাঢ়িছো জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া উপন্যাসৰ নাম কি ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে ক্ৰমে মৃত্যুঞ্জয় মাকাম বনফুল আৰু ভানুমতি এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন কটো মৃত্যুঞ্জয় হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাস প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল বা লাভ কৰোতা কোন আছিল ইয়াত সোধা হৈছে অপশ্যন দিয়া আছে ক্ৰমে ভূপেন হাজৰিকা যতীন্দ্ৰনাথ বৰা লক্ষ্মীনন্দন বৰা আৰু অপশ্যন ঘটোত দিয়া আছে মিত্ৰদেৱ মহন্ত এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন খটো যতীন্দ্ৰনাথ বৰা হ'ল প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা ব্যক্তি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কোনখন আছিল তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত আমি বাছিব লাগে দৈনিক বাতৰি প্ৰতিদিন অৰুণোদয় আৰু অপশ্যন ঘটোত দিয়া আছে অসমীয়া খবৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন কটো দৈনিক বাতৰি হ'ল প্ৰথম অসমীয়া দৈনিক বাতৰি বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্ম নাম আমাৰ অসমীয়া সাহিত্য জগতৰ কবি আৰু বিভিন্ন সাহিত্যিকসকলৰ ছদ্ম নাম আছে ইয়াত সুধিছে বীণা বৰুৱা কোনজন ব্যক্তিৰ ছদ্ম নাম তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গটো ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া আছে ক্ৰমে নন্দিনী ঘৰ জীয়তী বৰ্ণালী অপশ্যন ঘটোত দিয়া আছে ল'ৰা বন্ধু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন খটো ঘৰ জীয়তী হ'ল প্ৰথম অসমীয়া মহিলা আলোচনী অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত পূৰ্বতে আমাৰ চেনেলত ভালেকেইটা ভিডিঅ' প্ৰশ্ন আৰু উত্তৰ দি ৰখা হৈছে আপোনালোকে যদি সেই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ চোৱা নাই ইয়াৰ লিংক এটা মই ডেছক্ৰিপশ্যনত দি দিম ইচ্ছা কৰিলে আপোনালোকে সেই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ চাই ল'ব পাৰিব ঠিক আছে আহকচোন আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়ো পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল কিমান চনত বঙলা ভাষাৰ পৰিৱৰ্তে অসমৰ স্কুল কছাৰী আদিত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন কৰা হৈছিল কোনটো বৰ্ষত বঙালী ভাষাৰ পৰিৱৰ্তে অসমৰ স্কুল কছাৰী আদিবিলাকত পুনৰ অসমীয়া ভাষাটো প্ৰচলন হৈছিল কোনটো শুদ্ধ উত্তৰ হয় আমি ইয়াৰ পৰা বাছিব লাগে শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন খটো 1873 চনত বঙালী ভাষাৰ পৰিৱৰ্তে অসমৰ স্কুল কছাৰী আদিত পুনৰ অসমীয়া ভাষাটো প্ৰচলন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন নাটকৰ নাম আছিল তলত চাৰিখন নাটকৰ নাম উল্লেখ আছে এই নাটক কেইখনৰ ভিতৰত কোনখন হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল পাৰিজাত হৰণ শ্ৰীনিবাৰণ বৰুৱা বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি আৰু অপশ্যন ঘট দিয়া আছে গুণাভিৰাম বৰুৱা এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন গটো বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন নাটক আছিল অপশ্যন গটো হ'ব শুদ্ধ উত্তৰ আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি অসমৰ এটা উল্লেখযোগ্য বঁটা শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু এই বঁটাটো প্ৰথম কোনে লাভ কৰিছিল বা কোনে লাভ কৰিবলৈ সক্ষম হৈছিল অপশ্যন দিয়া আছে ক্ৰমে কীৰ্তিনাথ হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা সৰ্বপ্ৰসাদ চলিহা আৰু অপশ্যন ঘটোত দিয়া আছে মহেশ্বৰ নেওগ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন কটো কীৰ্তিনাথ হাজৰিকা আছিল শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি
আৰু এটা কথা মনত ৰাখি থব, অসম চৰকাৰে এই বঁটা 1986 চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক এই বঁটা প্ৰদান কৰিছে। আৰু এই বঁটা 1986 চনত কীৰ্তিনাথ হাজৰিকাই প্ৰথম লাভ কৰিছিল আৰু তেওঁৱে আছিল প্ৰথমজন অসমীয়া। আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টোৰ প্ৰশ্নকেইটা ইমানেই আছিলে। ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা যদি আপোনালোকে চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।